নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ আমাৰ অসমত বৰ্তমান সময়ত হিন্দু মুছলমান এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে। এই সিচুৱেশ্যনৰ পৰা আমি পৰিত্ৰাণ কেতিয়া পাম? আগতে কিন্তু এজন মুছলমান ল'ৰাই হিন্দু এখন গাঁৱেৰে যাবলৈ ভয় কৰা নাছিল, ৰাতি যেতিয়াই নহওক যাবলৈ ভয় কৰা নাছিল। আৰু এজন হিন্দু ল'ৰাও ৰাতি যেইটা নাবাজক, ৰাতি 2টা বাজিলেও মুছলমান গাঁৱৰ মাজেৰে যাব মানে মনত এটা ভয় ভাৱ নাছিল। কিন্তু বৰ্তমান সময়ত এনেকুৱা এটা সিচুৱেশ্যন হৈ গৈছে যেন সকলোৱে এটা শংকিত, হিন্দু শংকিত, মুছলমানো শংকিত। আৰু এই পৰিৱেশ সৃষ্টিকৰ্তাসকল কোন? আমি মানুহবোৰে সুস্থিৰ মগজৰে এই কথাটো উপলব্ধি কৰা উচিত। এই সিচুৱেশ্যনটো, এই পৰিৱেশটো আমাৰ অসমত আহিল কেনেকৈ? আমি কিয় আজি এই পৰিৱেশৰ মাজত আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে? গতিকে এই কথাটো আমি সকলোৱে উপলব্ধি কৰি এবাৰ চিন্তা কৰা উচিত। আমি চিন্তা কৰা উচিত আচলতে ঠিক এনেকুৱা হিন্দু মুছলমান কৰি ইয়াৰ লাভৱান কোনে হৈ আছে? ৰাইজৰ কাৰো লাভ হোৱা নাই, আপোনাৰো হোৱা নাই, মোৰো হোৱা নাই, কাৰো লাভ হোৱা নাই। কোনো এজন মানুহৰ, সাধাৰণ মানুহৰ এই হিন্দু মুছলমান কৰিলে লাভ নহয়, অথচ লাভ হৈছে কেইজনমান ৰাজনীতিক নেতাৰ। হিন্দু মুছলমান কৰিলে কেইজনমান ৰাজনীতিক নেতাৰ বাহিৰে আৰু অন্য একো নহয়। কেইজনমান মাত্ৰ ৰাজনীতিক নেতাৰহে হিন্দু মুছলমান কৰিলে লাভৱান হ'ব। গতিকে সেই কথাটো আমি সকলোৱে এবাৰ উপলব্ধি কৰি চিন্তা কৰা উচিত। এই হিন্দু মুছলমান কৰি আমি আচলতে কাক লাভৱান কৰি আছোঁ? মুছলমান কৰি থাকিলে আৰু নহ'ব, এইবিলাক চিন্তা বাদ দিয়ক। আমি সুস্থিৰ দিমাগেৰে, সুস্থিৰ মগজেৰে আমি কথাবোৰ ভাবিব লগা সময় আহি পৰিছে। এয়া সময়ৰ আহ্বান। এতিয়া আমি সকলোৱে চিন্তা কৰা উচিত। হিন্দু মুছলমান কৰিলে আৰু নহ'ব, ইয়াৰ ফলত লাভ কাৰ হৈছে আৰু আমাৰ সমাজৰ পৰিৱেশটোৰ কি সৃষ্টি হৈছে? আগতে অসম বুলি ক'লে বাহিৰৰ মানুহে জানিছিল নৰ্থ ইষ্ট বুলি জানিছিল, বা অসমৰ চাহপাতৰ বাবে আমাৰ যি অসম বিখ্যাত সেই কথাটো জানিছিল। কিন্তু আজিৰ তাৰিখত এনেকুৱা হৈছে যেন মুম্বাই, দিল্লীৰ নিচিনা ঠিক তেনেকুৱা সিচুৱেশ্যন এটা যেন আমাৰ অসমতো উদ্ভৱ হৈছে। আগতে আমি দেখিছিলোঁ, নিউজত দেখিছিলোঁ যে দিল্লী, হাৰিয়ানা, মুম্বাইত আদি মানুহক কাটি পিচ কৰি ফ্ৰিজত ভৰাই থয়। ঠিক তেনেকুৱা এটা আমি আগতে নিউজত পাইছিলোঁ। কিন্তু সেই পৰিৱেশটো এতিয়া আমাৰ অসমতো হৈছে যে অসমতো এনেকুৱা পৰিৱেশ হ'ল। আমি নিউজত পালোঁ, সিদিনাৰ ঘটনাটো সকলোৰে মনত আছে যে শাহুৱেক আৰু গিৰিয়েকক কাটি কেনে ফ্ৰিজত ভৰাই থৈ ক'ত লৈ গৈছিল। ঠিক তেনেকুৱা এটা পৰিৱেশ আমাৰ অসমতো সৃষ্টি হৈছে। ঠিক তেনেকুৱা পৰিৱেশ এটা আমাৰ অসমতো আৰম্ভ হৈছে। গতিকে অসম যেন এতিয়া দিল্লী, মুম্বাইৰ নিচিনা এখন ৰাজ্যলৈ পৰিণত হ'ল, য'ত নিতৈ বহুত বৃদ্ধি হৈ গৈছে। ঠিক তেনেকুৱা এটা পৰিৱেশৰ মাজত আমি এতিয়া জীৱন নিৰ্বাহ কৰি আছোঁ। দিল্লী, মুম্বাইৰ নিচিনা আমাৰ অসমো হৈ গ'ল। গতিকে আমি আৰু এই হিন্দু মুছলমান কৰিবলৈ আমি আৰু এতিয়া হিন্দু মুছলমানৰ কথা বাদ দিবৰ হ'ল। আমাৰ ভৱিষ্যত, আমাৰ ডেকাৰ ভৱিষ্যত, ল'ৰা ছোৱালীৰ ভৱিষ্যত, নতুন প্ৰজন্মৰ ভৱিষ্যত সকলোৰে কথা চিন্তা কৰিবৰ হ'ল। হিন্দু মুছলমান কৰিলে মানুহে খাবলৈ নাপায়। মানুহে খাবলৈ পাবলৈ হ'লে মানুহে কাম কৰিব লাগিব। আমি কামৰ প্ৰতি আমি বেছি ধাউতি দিবৰ হ'ল আৰু হিন্দু মুছলমান কথা বাদ দিবৰ হ'ল। আমি সকলোৱে উপলব্ধি কৰা উচিত। এই কেৱল কেইজনমান ৰাজনীতিক নেতাৰহে হিন্দু মুছলমান কৰিলে লাভ হৈছে। হিন্দু মুছলমান কৰি কেৱল তেখেতসকলৰ লাভৱান হৈছে, সাধাৰণ মানুহৰ একো হোৱা নাই। সাধাৰণ মানুহে আজি বস্তু কিমান দামত খাবলগীয়া হৈছে। টোল গেটত আমি কিমান টেক্স দিব লাগে, আকৌ নতুনকৈ টোল গেটৰ টেক্স বৃদ্ধি কৰিছে। গতিকে এই টোল গেটৰ যি নতুনকৈ টেক্স বৃদ্ধি হ'ল, ইয়াৰ ফলত কোন লাভৱান হ'ব, কোন লোকচান হ'ব? আমি সাধাৰণ মানুহৰ মাজত আকৌ সেই টেক্সটোৰ আমি ভৰিব লাগিব। এতিয়া যদি আমি দালি 100 টকা খাইছোঁ আৰু দুদিন পিছত আকৌ আমি 120 টকা বা 200 টকা হ'ব। গতিকে আমি সাধাৰণ মানুহে এই কথাটো উপলব্ধি কৰা উচিত যে হিন্দু মুছলমান কৰিলে আৰু নহ'ব। আপোনালোকে এটা কথা চিন্তা কৰক, সকলোৱে চিন্তা কৰক, প্ৰত্যেকজন হিন্দুৱে চিন্তা কৰক, প্ৰত্যেকজন মুছলমানে চিন্তা কৰক। যদি ধৰি লওক অসমত থকা গোটেই হিন্দুসকল যদি কিবা কাৰণত ধৰি লোৱা কথা, অসমত থকা গোটেই হিন্দুসকল যদি মুছলমান হৈ যায়, তেন্তে কি অসমৰ মানুহ কাম নকৰাকৈ ভাত খাব পাব নেকি? ধৰি লওক অসমৰ যিসকল মুছলমান ভাই আছে, তেখেতসকল যদি হিন্দু হৈ যায়, কি আমাৰ অসমখনৰ গোটেই মানুহবোৰে কি কাম নকৰাকৈ এনেই খাব পাব নেকি? নিশ্চয় নাপায়। গতিকে এইবিলাক কথা আমি ভাবক।
এইবিলাক কথা আমি এতিয়া ভাবিবৰ হ'ল। হিন্দু মুছলমান কৰিলে নহ'ব। হিন্দু মুছলমান যোনে য'ত আছে তাতেই থাকক। কোনোবাই ভগৱান মানে, কোনোবাই আল্লাহ মানে, যোনে যেনেকৈ যি ভাল পায়। ধৰ্ম এটা ব্যক্তিগত বস্তু, ধৰ্ম এটা আমাৰ ঘৰৰ ভিতৰৰ বস্তু, ধৰ্ম ব্যক্তিগত বস্তু। ধৰ্মক আমি ৰাজহুৱা স্থানলৈ নিব নালাগে। ধৰ্মক আমি সমাজৰ এখন সমাজে আন এখন সমাজলৈ নিব নালাগে। হিন্দুৱে মন্দিৰত পূজা কৰিব, মুছলমানে নমাজ পঢ়িব। ঠিক তেনেকুৱাকৈ অসমখনক থাকিবলৈ দিয়ক। আমি সকলোৱে এই দায়িত্ব কিন্তু আমি সাধাৰণ মানুহৰ দায়িত্ব। এই দায়িত্ব কোনো পলিটিক্সৰ মানুহে, কোনো ৰাজনীতিক মানুহে নলয়। এই দায়িত্ব আমি সাধাৰণ মানুহে ল'ব লাগিব। হিন্দু মুছলমান বাদ দিবৰ হ'ল সকলোৱে মিলা প্ৰীতিৰে আগত যেনেদৰে চলিছিল ঠিক তেনেদৰে যাতে আমি, মোক যাতে এজন মুছলমান ভাই বিশ্বাস কৰিব পাৰে, মোক যাতে এজন হিন্দু ভাই বিশ্বাস কৰিব পাৰে, ঠিক তেনেকুৱাকৈ বিশ্বাস থাকিলেহে সমাজ থাকিব, বিশ্বাস থাকিলেহে আমি সকলোৱে জীয়াই থাকিম। এই ঠিক তেনেকুৱাকৈ আমি সমাজখন আগবঢ়াই নিব লাগিব। গতিকে এতিয়াৰ পৰা কৈছোঁ, সকলোকে আহ্বান জনাইছোঁ, হাতযোৰ কৰিছোঁ যে এতিয়াৰ পৰা আমি হিন্দু মুছলমান কৰিব বাদ দিবৰ হ'ল। আমি সকলোৱে ভৱিষ্যতৰ কথা ভাবি নিজা নিজা কামত আগবাঢ়ি যাবলৈ হ'ল। হিন্দু মুছলমান কৰিলে, হিন্দু কৰি থাকিলে, মুছলমান কৰি থাকিলে আমাৰ ভৱিষ্যত প্ৰজন্মই বিনা কামত খাবলৈ নাপায়। সকলোৱে কাম কৰিব লাগিব যাতে এটা বিশ্বাসৰ মাজেৰে সমাজখন আগুৱাই যায়, আমাৰ অসমখন আগুৱাই যায়, আমাৰ ভাৰতবৰ্ষখন আগুৱাই যায়। ঠিক তেনেকৈ চলিব লাগে। এতিয়া আমি সকলোৱে এইটো কথা আমি সকলোৱে চিন্তা কৰিবৰ হ'ল। ধৰি লওক, লাষ্ট এটা আপোনালোকক উদাহৰণ দিছোঁ। পাকিস্তানততো প্ৰায়বোৰ মুছলমানেই মানুহ, প্ৰায় বুলি কৈছোঁ। তাত পাকিস্তানততো হিন্দুৰ পাৰ্চেণ্ট খুব কম। কিন্তু কি পাকিস্তানৰ অৱস্থা দেখিছে? অৱস্থা কি? তেখেতসকল কি আজি কি পৃথিৱীৰ বহুত উন্নত দেশৰ ভিতৰত পৰে নেকি? নিশ্চয় নপৰে। সেইবাবে কৈছোঁ, হিন্দু কৰি থাকিব নালাগে, মুছলমান কৰি থাকিব নালাগে। আমি সমাজত মিলা প্ৰীতিৰে সমাজখন কেনেদৰে আগবাঢ়ি যায় ঠিক তেনেকৈ আমি কাম কৰিব লাগে। গতিকে যদি ভিডিঅ'টোত চাই ক'ৰবাত যদি কিবা ভুল হৈছে মোক মাফ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোক ফেচবুকত চাই আছে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। জয় আই অসম।